ঐ মৰতি এতিয়ালৈকে উঠা নাই যে ৰাতিপুৱা কেইটা বাজিল কিবা খবৰ ৰাখিছ কিনো মই ৰাতিপুৱা উঠাই থাকা ইমান ৰাতিপুৱা কিয় উঠাই থাকা অলপতো শুব দিয়া আৰু কেইটা বাজিছে তোমাক যে মই ক'ব লাগে মই কি ৰাতি ঘড়ীটো লৈ পেলাই শুইছো নেকি তোমাক যে মই ঘড়ীটো চাই এতিয়া কৈ দিম কেইটা বাজিছে পিছত উঠিম যোৱা এইজনীলে চা মুখখন চলাইছে চা তাই মুখখন চা এক প্ৰকাৰেতো ৰাতিপুৱা দেৰিকে উঠিছে আৰু মোৰ ওপৰতে খং কৰিছে চা ঘড়ীটো হেনো লৈ খোৱা নাই ৰ বাপেকে একটিং পানী ঢালি দিম মূৰতে তেতিয়া গম পাই যাবি বাপেৰে কোন উঠিবি নে পানী টিংটো আনো ক উঠিছো দিয়া তুমি এতিয়া যোৱা মোৰ কাৰণে গাখীৰ চাহ একাপ বনোৱা মই দাঁতকেইটা মাজি আহোঁ তাৰপিছত মই ধুনীয়াকৈ গাখীৰ চাহ খাম তুমি বনোৱাগৈ যোৱা ধুনীয়াকৈ গাখীৰ চাহ একাপ বনোৱাগৈ যোৱা তাই চাকৰণীজনী বনাইছোঁ বেগী উঠ বন্ধু বান্ধৱীসকল কেনে পালে ভিডিঅ'টো মই প্ৰথমবাৰৰ বাবে এনেকুৱা ভিডিঅ' বনাইছোঁ তাৰ বাবে অলপতো বেয়া হ'বই বন্ধুসকল মই নেক্সট ভিডিঅ'সমূহ আৰু বেছি ধেমেলীয়াকৈ বনাবলৈ চেষ্টা কৰিম নেক্সট ভিডিঅ'সমূহ মই ইউটিউব চেনেল আছামিজ এনিমেশ্যন জ'ক চেনেলটোত আপলোড কৰিম চেনেলটোৰ লিংকটো ওপৰত দি দিছোঁ আপোনালোকে লিংকটোত গৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰিব বন্ধুসকল এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক যাতে এই ভিডিঅ'টো সকলোৱে চাব পাৰে আৰু অলপ হাঁহিব পাৰে ধন্যবাদ